হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে কেজি ভিলেজ লাইফষ্টাইল চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে ভোগালী বিহুৰ তথা মাঘৰ বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা তথা মৰম জ্ঞাপন কৰিছোঁ। তো আজি আমাৰ ঘৰৰ ওচৰতে আমি সকলো ককাই ভাই মিলি উৰুকা ভোজ খাবৰ কাৰণে ইয়াত দেখিছে সকলো আমাৰ ৰাইজ বহি আছে, গোটেইখিনি ককাই ভাই ইয়াত মাংস কাটি আছে আৰু তোন সেইটো বুলি কয় হাঁহ পাখি গুচাই আছে। এইজনী আমাৰ ভতিজা, দুইজনী, এইজনী পোৱালীজনী পৰি আছে তলত বহি আছে। এইখিনি গোটেইখিনি আছে, এইপিনে দদাই দুজন আছে, ভণ্টি আছে, মা আছে, গোটেইখিনি আছে। আমাৰ বাবু ডিম্পল বুলি ক'লে সকলোৱে চিনি পায়, বেষ্ট সূত্ৰধাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভোগালী বিহুৰ ওলগ সকলোলৈকে যাচিলোঁ। আগন্তুক দিনবোৰ আপোনালোকৰ সুখৰ হওক আৰু সুন্দৰভাৱে এটা বছৰ মানে অন্ত কৰিবলৈ আপোনালোকলৈ মোৰ ফালৰ পৰা আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ ডিম্পল। এয়া চাওক, ডিম্পলে আপোনালোকক সকলোকে মাঘৰ বিহু ওলগ যাচিলে। তো আহকচোন, আমি তাৰ পিছৰ পৰ্যায়খিনি আপোনালোকক দেখুৱাবলৈ চাওঁ। আমাক কি কৰোঁ, ৰাতিৰ দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া দিনৰ এইখিনি কেনেকৈ কাম কৰি আছে সেইখিনি দেখুৱাই। এইফালে দূৰবৰে ভেলাঘৰ বনাবৰ কাৰণে কামি চুচি আছে আৰু এইফালে তোনে ভেলাঘৰ পৰলি বান্ধি আছে, এতিয়া আৰম্ভ কৰি আছে। আমাৰ তোনৰ টিকলিজনী দেখিছে মোৰ পিছফালে এয়া মেজি বনাই আছে, ভেলাঘৰ সম্পূৰ্ণ হৈ গ'ল। এইফালে এজনী আমাৰ বৰ্জা, দুইজনী, এজনী সৰু এজনী ডাঙৰ। এইফালে পূৰা কামত লাগি আছে, আলু কুটি আছে। এইফালে বাকী বস্তুখিনি আৰু যোগাৰ কৰিবলৈ আছে। এইফালে আমাৰ মায়ে কিবা দুগ এটা লৈ পেলাই কিবা ঘূৰি ফুৰিছে। এইপিনে দদাই থিয় হৈ পূৰা জেপত হাত ভৰাই পেলাই ৰখি আছে একদম। দেখিছে বন্ধুসকল, এয়া খানা বনোৱাৰ আগে আগে অকণমান বাহিৰৰ দৃশ্যটো অকণমান বন্দী কৰি ৰাখিছিলোঁ ভিডিঅ' হিচাপে। ৰাইজ মই চিনাকি কৰি দিছোঁ, এইজন আমাৰ এছৰ ছেক্ৰেটাৰী। কোনজন? এইজন মাইকী মানুহ ওলাই আহিছিলে নহয়, এইবিলাক ক'লে গ'লগৈ। এয়া দেখিছে হাঁহ মাংস বনি আছে, মই লৰাই আছোঁ এতিয়া। তো আজি ৰান্ধনি ময়ে হয়, মই বনাই আছোঁ। তো নিজে ভিডিঅ'টো কৰিব পৰা নাই, সেইকাৰণে বেলেগ এজনক ভিডিঅ' কৰিবলৈ দিয়া হৈছে। এইফালে দেখিছে দাইল উতলি আছে, এইফালে হাঁহ মাংস উতলি আছে, এইফালে গৰম পানী উতলি আছে। ইয়াত জ্বলা ভাজি বনাম। তো আৰু বিশেষ বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ। এইপিনে দেখিছে এয়া বন্ধাকবি আৰু এইপিনে আছে আপোনাৰ বেঙেনা, সেইটো জ্বলা ভাজিৰ কাৰণে। এইপিনে জলকীয়া ৰাখি থোৱা আছে। তো এইপিনে মাছ ফ্ৰাই কৰিবলৈ আছে। তো লাহে লাহে বনাই থাকিম মই ইটোৰ পিছত ইটো। এতিয়া সকলো হৈ গ'ল, এতিয়া খানা খাবৰ কাৰণে চব বহি খানাটো খাবলৈ আৰম্ভ কৰিছে। এয়া দেখিছে সকলোৱে খাই আছে আৰু সকলোকে দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। সকলোখিনি একেলগে বহি লৈ পেলাই খাই থকা হৈছে এই ভোগালীৰ ভোজ-ভাত। দেখিছে বন্ধুসকল, খানা খাই হোৱাৰ পাছত এই গোটেইকেইজনী নাচিছে, দুইজনী ভতিজা পূৰা নাচিছে, ফুল এনজয় কৰিছে। চাওকচোন কেনেকুৱা পাইছে আপোনালোকে। ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। দেখিছে বন্ধুসকল, সকলোবিলাকে খাই বৈ আজৰি হৈ পেলাই এই ভতিজাকেইজনী নাচিছে দেখুৱাইছিলোঁ। এতিয়া ভাগৰ লাগিছে, সকলোবিলাক শুব ইয়াতে। সেই মাজত জুই জ্বলি আছে, মানে গোটেইবিলাক ৰাউণ্ড হৈ বহি আছে। চব ইয়াতে থাকিব আজি ক'লৈকো নাযায়, সকলোবিলাক থাকিব। এই আমাৰ পিতলি এজনী আছে, এইজনী আমাৰ তোনৰ ছোৱালীজনী নিচিনা পিতলি এজনী আছে, এইজনী আপোনাক দেখুৱাইছোঁ। কি কৰি আছে চব খাই, ৰাতিও টোপনি নাই, কিমান ধুনীয়াকৈ এটাই খেলি আছে। এইজনী টিকলি পূৰা চাই আছে, মই ভিডিঅ' কৰিছোঁ চাই আছে। এইপিনে দিলীপ দা আছে আমাৰ অতিথি। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।